তো হেল্ল' গাইজ, স্বাগতম জানাইছোঁ কে গাঁৱলীয়া ল'ৰা ব্লগছলৈ। তো সকলোলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল। এই বছৰটো যেন সকলোৰে ভাল হয় তাৰে কামনা কৰিলোঁ। লগতে আজি নতুন বছৰ বুলি আমি চুলি কাটিব যাই আছোঁ। কেনেকুৱা কাটে, কেনে দাম, কেনে কি আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। তো কিবা এইখিনি চাই থাকিব। তো আমি গাড়ীৰ পৰা নামিলোঁ, নামি কিনে যাই আছোঁ। চ' গাইছ, আমি অটোত আহিছিলোঁ, আহি কেনে পালোঁ। এতিয়া অলপমান আছে, আপোনালোকে চাই থাকক। ৰাতিপুৱাৰ পৰা মানুহ চাওক। তামিলনাডুখন চাই লওক আপোনালোকে। চাইছেনে? পূৰা গুৱাহাটীৰ নিচিনাই একদম। সৰু সুৰা গলি এইগিলা। মানুহ ডাইৰেক্ট গুৱাহাটী বুলি ক'ব, এনে আনি পায়, গুৱাহাটী আনি পায়। কিন্তু তামিলনাডু এইটো শিৱাগাছি। চাওক আপোনালোকে চাওক। চ' গাইছ, আপোনালোকে চাব পাৰে এটা কুঁহিয়াৰৰ পূজা আহি আছে, সেইকাৰণে কুঁহিয়াৰ এতিয়াৰ পৰাই বিক্ৰী কৰি আছে। চাওক মজা, ক'লা ক'লা কুঁহিয়াৰ, মজা লাগে কিন্তু মিঠা আছে। চাওক এটা এটা সৰু সুৰা মাৰ্কেটৰ দৰে। প্ৰথমতে মাৰ্কেট আছিল। এতিয়া আৰু সেই তামান গৰম, ৰ'দ তামান উঠিছে। আমাৰ অসমত ঠাণ্ডা, ইয়াতে কিন্তু বহুত গৰম। আপোনালোকে চাব পাৰে। আহক আমি যাই থাকোঁ। চাওক ইয়াতে মদ খেল কেনেকৈ হৈছে, এনেকৈ কাটি কাটি বিক্ৰী কৰে 10 টকা 10 টকা কৰি। চাব পাৰে এইগিলা প্ৰগ্ৰেম কিলো হিচাপত বিক্ৰী কৰে। এইগিলা চাওক প্ৰগ্ৰেম, ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ প্ৰগ্ৰেম। বেছি নহয়, 40 টকা 50 টকা কিলো। এইগিলা চাওক, চব বস্তু মানে কিলো। এই চাওক কুঁহিয়াৰ বিক্ৰী কৰি আছে তাতাই। আপোনালোকে চাব পাৰে, এইখিনি প্ৰথমতে মাৰ্কেট আছিল, বাট ইয়াৰ পৰা এতিয়া তাতে লৈ গৈছে। সেইদিনাখনে দেখালোঁ যে সেইটোত লৈ গৈছে। এতিয়া বৰ্তমান চাওক, এইটো বহুত ধুনীয়া এটা মন্দিৰ হয়। অলপমান পাছত ইয়াতে বহুত মানুহ হ'ব, একদম খোজ কাঢ়িব জেগা নহয় যায়। চাওক মানুহ কি ভিৰ লাগি আছে চাহ দোকানত। হোটেলতো মানুহ কিয় চাউথত চাহটো ফেভৰেট। চাওক আপোনালোকে, আপেল 140 টকা কিলো। গাড়ী, ছোৱালী চাওক আপোনালোকে, দুটা ছোৱালী আহি আছে, তামিল ছোৱালী। এই ৰ'দৰ কাৰণে ইমান ঘূৰিব নোৱাৰি। তাতে কিন্তু তামান মানুহ, চাওক মানুহ। মানুহ চাওক মানুহ। ইয়াতে আমি চাহ খাব আহিলোঁ। ভাবিলোঁ চাহ খাওঁতে বৰাই খাওঁ। তামিলনাডুৰ ফেভৰেট বৰা হ'ল উৰুণ্ডা বৰা। এইটো চাটনিৰ লগতে উৰুণ্ডা বৰা। মোৰ পাৰ্টনাৰে বৰা লৈ আছে। এইটো উৰুণ্ডা বৰা লওঁ মোৰ কাৰণে। দুটা লয়। বৰাটো দিব, নাৰিকলৰ চাটনি দি বৰা দিব। এইটো তিৰি বিক্ৰী কৰি আছে, তিৰিটোৰ মাথাটো দেখা যাই আছে। এইটো তিৰি চাব পাৰে। আমি খাই লওঁ। আমাৰ বৰা আহি গ'ল। এইটো হ'ল উৰুণ্ডা বৰা, নাৰিকলৰ চাটনি দি দিছে। এই চাওক, একদম ফেভৰেট বৰা হয় তামিলনাডুৰ। পাৰ্টনাৰে খাই আছে চাওক। কেনে পাৰ্টনাৰ? চাওক নাৰিকলৰ চাটনি আৰু চাম্বাৰ। আমি খাই লওঁ নাকি? আৰু তোমাৰ বৰা ফেভৰেট। তো গাইছ, আমি আহি পালোঁ চুলি কাটা দোকান। এখানে চাব পাৰোঁ চুলি কাটা। তো এখানে দোকান, এতিয়া আমি ইয়াত চুলি কাটিম। চাই থাকক, আমাৰ এই চুলি কাটি আছে। কাটিং এটা মাৰব আৰু ভাল লগা চাই কিবা এটা। কাটিংটো মাৰা হ'লে দেখুৱাম কেনেকুৱা কাটিং মাৰে। এখানে দোকান হয়। এখানে দোকান, এখানে যাব পাৰে দোকান। দোকান মজা দোকান, পুৰা স্পেচিয়েল, টেনশ্যন নাই। আমার দোস্তি আজি ঘৰত যাব, ঠিক আছে, আমার এদিকে গুচি যাব আজি। বেশি ঘরছে যেখানে লাগিয়েছে খুব ভালো লাগিয়েছে। আমার মিস করেন, উপায় নেই, ঘরত যাব লাগা হচ্ছে। আর ঘর মাতি আছে কি করবে আর খাওয়া চুলি পুরা এনে আমি তো গাইস, আমি আর দুটা লগ পালো। আমার অসমরে হয় কাম করে। আগে ফার্স্ট কাম করছিল একেলগে, বর্তমান বেলেগ জায়গা চাই না।
ছাৰে চুলি কাটি আছে, কাটিংটো নাচাগে তাৰ বাপৰে কি কাটিং মাৰিছো আৰু ষ্টেটো তুমি বেলেগ দিছে কিন্তু কাটিংটো। আমাৰ ছাৰৰ চুলি কেইটা কমপ্লেইন হ'ল, অলপ বেলেগতকৈ বেলেগ কাটিং মাৰিছে ছাৰে। ছাৰ চোৱা অলপ কাটিংটো মাৰিছে ভাল লাগছে কিন্তু মজা। ডাঙৰ হ'লে ভাল লগা হ'ব, যেতিয়া এনেকৈ পেলাই দিবা তেতিয়া মজা লগা হ'ব। এতিয়া মই কাটিম, এতিয়া মোৰ পাৰ্টনাৰে চুলি কাটিব। চাক কি কাটিং মাৰবা পাৰ্টনাৰ? বছ কাটিং মারব, বছ কাটিং। তার চুলি কাটিছে, এইটো আনে হয় বঢ়িয়াকে চুলি কাটি দেই। এইটো তার কাটিং চক মজাকে মাৰি দি আছে, চাওয়ারে মজা পাল। আপনার হাঁহি মাৰি দিয়ে এটা আপোনালোকে চাই থাকক চুলিৰ কাটিংটো। এইটো হ'ল দোকান, মজা গান বজি আছে, মজা তামিল গান। আপনারা তো বুঝি নাপাই তামিল গান, ইধার আর শোনার লাভ নাই। তো ফাইনালি মোর পার্টনার চুলি কাটা হয়ে গেল, একটু আপনারা চাওয়া পারে চুলি মজা মজা সব মজা কাটিং চাওয়া পারে আপনাদের কেনে মজা না? হ্যালো এটা কাটিং কেমন ভাল লাগছে না? এতিয়া চুলি কাটার পেমেন্ট দেওয়া হবো। পেমেন্টটো কেমন লয় সুধি আছে, 300 টাকা। তো পার্টনার 2 লাখ পয়সা, দাম অলপ বেছি আমার অসমৰ তুলনাতকে। তো হৈ গেল, তাতে আহক আমি রুমত যাওঁ। তো ফাইনালি আমার চুলি কাটা হৈ গেল গাইজ। এতিয়া আমি অলপ কিবা খাই এতিয়া আমি রুমত যাই আছো। চাওক তামিলনাডুৰ ৰ'দ কিমান চাওক। তো গাইজ আমার চুলি তুলি কাটা হৈ গেল, কাটিং দিলোঁ অলপ কিবা এটা, কিবা অলপ খাই। এতিয়া আপোনালোকে চাওক তামিলনাডুৰ ৰ'দটো চাওক, বাহিৰত তামিলনাডুৰ ৰ'দটো চাওক গাইজ। এই তামিলনাডুৰ ৰ'দ কেনেকুৱা ৰ'দ দিছে চাওক, যাৱাই নাই কিন্তু ইয়াতে ৰ'দ চাওক, কি ক'বা মাৰ মাৰ ৰ'দ ক'লো না আৰু। তো গাইজ এতিয়া আমি ৰুমত যাম, ৰুমত যোৱাৰ আগত কিবা খাই লওঁ। এইটো জুচ দোকান, জুচ দোকানত জুচ খাই লওঁ। চাওক আমাৰ বচিকা আজি 2 বছৰ আগত কাম কৰিছিলোঁ, কিমান 4-5 বছৰ আগত একলাত আছিলোঁ। বচিকা আজি হাঁহ লৈ গৈছে ৰুমত, চাওক হাঁহ খাব আনে বচিকাই। হেপী নিউ ইয়াৰ হোৱা নাই বচিকা, পিছে ভালে খবৰ? জুচ খাই লওঁ আহা। So আমি তো জুস খাম, এইটো হ'ল আপি দোকান জুচ। ইয়াতে অসমৰ ছোৱালী বহুত আহে কিন্তু ছোৱালীটো চাবাক লাগি, মজা ছোৱালী। আনজে আনজে নাল নাল জুচ কৰোঁগে নাল এ কাই বন্ধু। আপোনালোকক কোৱা হোৱা নাই, মোৰ হাত কাটি গ'ল। ইয়াতে 4টা চিলাই দিছে, ইয়াতে 3 সুধিলাক মোৰ হাতত কি হৈছে। কালি কাটি গৈছে, যোৱাকালি 4টা চিলাই দিছে ইয়াতে। আকা নাল মিক্সিং জুচ। আর এটা বহুত থকা ছোৱালী থাকেতো, কিন্তু অসমৰ ল'ৰা তামান আহে ভাটিবেলা হ'লি, কিন্তু ছোৱালীটোক চাবাক লাগে মজা লাগে কিন্তু মজা। ছোৱালীটো আহাই নাই, ছোৱালীটো আহিলে আপোনালোকক দেখাই আছোঁ ৰ'বা। অলপে আড়ালত গৈছে, ভিডিঅ' কৰি আছোঁ কাৰণে লাচি পালাক নেকি। কোনগিলা এইগিলা কেক চব বঢ়িয়া বঢ়িয়া বস্তু, এইগিলা চব চাব পাৰে আপোনালোকে, চাব পাৰে। ছোৱালীটো বস্তু তাক বোলে ফটো তুলি আছোঁ, কিন্তু অৰিজিনেলি ছোৱালীৰ ফটোটো ল'লোঁ কিবাকে, ছোৱালীটো লাজ পাই ভাই মাৰবো বেছিকে ল'লি, সেইকাৰণে অলপকে ল'লোঁ। তো এই চব মুৰ্তে পপছ আৰু জুচ আইবাক লাগি বাকী আছে। আকা জুচ ফাইনালি আমাৰ মুৰ্তে পপছ আৰু মিক্সিং জুচ আহি গ'ল। চাওক মিক্সিং জুচ আৰু মুৰ্তে পপছ, এইটো হ'ল ফেভৰেট একদম, চবেই খাই মানে। চ' আমি খাই লৈ পাছত আৰু দেখা কৰি আছোঁ। তো ফাইনালি গাইছ আমি খাই লৈ ওলালোঁ, এতিয়া আমি ডাইৰেক্ট ৰুমত যাম। চ' এতিয়া যাই কিনে ৰুমত দেখা হৈ আছে। তো গাইছ আমি চুলি তুলি কাটি আহি পালোঁ ফাইনেলি ৰুম। এতিয়া বৰ্তমান অলপ এনে কাম চাম আছে, আজি হেপী নিউ ইয়াৰ বুলি অলপ চুলি তুলিও কাটিলোঁ, লগতে অলপ দাড়ি চাৰিও কাটিম। তাতে নাকাটিলোঁ মানে অলপ পইচা বেছি যায় না ইয়াতে, সেয়ে কথা কি কৰবে আৰু।
যদি ভাল লাগে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুকত চাই থাকিলে ফলোটো কৰি দিব নিজৰ বুলি, মৰম দিব আৰু মৰম দিব, চাই থাকিব। আজিৰ কাৰণে এইখিনি। এইখিনিয়ে।